হ্যালো এভরিবডি, মই তোমালোকৰ বাবে দুটা কনসেপ্টৰ ওপৰত ভিত্তি কৰি এনেকুৱা দুটা এমসিকিউ দিম। সেই দুটা এমসিকিউ তোমাৰ পৰীক্ষাত যিকোনো এটা এমসিকিউ তোমাৰ পৰীক্ষাত 100% কমন পাবাই। 100% মানে 200% শিওর তুমি কমন পাবাই। দেখা চোৱা, কনসেপ্ট নম্বৰ 1, এটা একটা বহুপদ। বহুপদৰ শূন্য দুটাৰ পূৰণফল বুজিব নাই, মই এবাৰ বুজি দিলে তোমালোকে ভালকৈ বুজি পাবা। দেখা, শূন্য দুটাৰ পূৰণফল মানে কি, যে এনেকুৱা দুটা শূন্য আছে এই বহুপদটোৰ যাৰ শূন্য দুটা পূৰণ কৰিলে ইয়াত কোনটো মান হ'ব সেইটো কৈছে। চোৱা, তোমালোকে এটা ধৰ্ম জনা বহুপদৰ ax² প্লাছ bx প্লাছ c, এইটো এটা দ্বিঘাত বহুপদ। বহুপদটোৰ শূন্য দুটাৰ পূৰণফল অৰ্থাৎ শূন্য ধৰা এটা আলফা আৰু বিটা, কি কৈছে পূৰণফল। প্ৰডাক্ট তোমালোকক এটা সূত্র মই কৈ দিওঁ যে c বাই a হয়। ইয়াত c কে কনস্ট্যান্ট, যেটো ধ্ৰুবক থাকিব সেইটো c। তেন্তে এই বহুপদটোৰ c ধ্ৰুবক -2 হয়, b অৰ্থাৎ 11 হয় আৰু a হয় 3 to a হয়। এতিয়া চোৱা যে কি কৈছে, বহুপদটোৰ পূৰণফল আলফা ইনটু বিটা, c ইয়াত কি আছে -2 বহুৱাই দিবা, আৰু a কি আছে ইয়াত 3 বহুৱাই দিবা। তেন্তে তোমাৰ আনসার হ'ব -2/3। অপশন বি টো কারেক্ট। সেম কি কৈছে ইয়াত শূন্য দুটাৰ যোগফল, 2 নম্বৰটো শূন্য দুটাৰ যোগফল কৰিব লাগিব। যোগফলৰ সূত্ৰটো তুমি চোৱা, আলফা প্লাস বিটা ইনটু -b/a। ইয়াত -b কি হ'ব, মাইনাসটো থাকিবই, b চোৱা, b কি হ'ব, b হ'ব 7 আৰু a কি হ'ব xৰ সহগ কি আছে ইয়াত 1 কি পূৰণ হৈ আছে, তেন্তে মাইনাস আগৰে পৰা থাকিব। b কি আছে ইয়াত 7 বহুৱাই দিবা, আৰু a আছে কি কিমান 1 বহুৱাই দিবা, হ'ব আনসার -7। তেন্তে তোমাৰ আনসার শুদ্ধ কোনটো হ'ব, c নম্বৰ। মই তোমালোকক আৰু দুটা এমসিকিউ দিও এনেকুৱা ধৰণৰ, তোমালোকে নিজে সলভ কৰিবা। দেখা, তাৰ পিছত মই তোমালোকক কৰি দিম সেই দুটা, যেটো তোমাক প্ৰথমে কৰাই দিছো সেইটো 2020 চনত আহিছে, তোমালোকে লিখি লবা। এতিয়া দেখা, এইটো ঠিক তেনেকুৱা কি কৈছে, এই বহুপদটোৰ পূৰণফল উলিয়াবলৈ কৈছে। তোমালোকে লিখিবা আলফা ইনটু বিটা, সূত্র তোমালোকে জানা c/a। ইয়াত c কি আছে, c দেখা, তোমালোকে কি যেটো কনস্ট্যান্ট পার্ট, ইয়াত c দেখা, এইটো a এইটো b, ইয়াত c নাই, c একো নাই, তাৰ মানে c কি হ'ব 0। আৰু a কি আছে ইয়াত 4 লিখিবা। 4 পাহৰি যোৱা, যদি তুমি দেখা যে নিউমিনেটৰত যদি 0 থাকে অৰ্থাৎ লবত যদি তোমালোকে 0 পোৱা, তেন্তে তাৰ কি হ'ব, মানটো 0 হৈ যাব। তোমালোকে জানা আনসার কি হ'ব 0। বহুপদটোৰ পূৰণফল 0 হ'ব, অৰ্থাৎ 0। এতিয়া চোৱা, এইটো যোগফল কৈছে ইয়াত আলফা প্লাস বিটা, আৰু এইটো কোশ্চেন 2018 চনত আহিছে, তোমালোকে লিখি ল'বা আলফা প্লাস বিটা -b/a। দেখা, ইয়াত -b তো থাকিবই, খালি b চোৱা, b কি আছে ইয়াত, b আছে ইয়াত -6। দেখা, ইয়াত মই এইটো ভালকৈ লিখাই দিওঁ, মাইনাসটো আগৰে পৰা থাকিব, ব্ৰেকেট দিলা, বিৰ মান কি আছে ইয়াত -6 বহুৱাব লাগিব। কোনোবাই কৰিব কি, খালি -6 দিব, এটা মাইনাস নিদিব, খালি -6 দিব, এইটো ভুল হৈ যাব। আৰু a চোৱা কি আছে ইয়াত 3, কি হ'ব মান থাকলে, তেনেহলে 6/3, আনসার হ'ব 2। তাহলে আনসার কি হ'ব 2। এই দুটা এমসিকিউ তোমাৰ পৰীক্ষাত, দুটা কনসেপ্ট এমসিকিউ নহয়, এই দুটাৰ কনসেপ্টৰ এমসিকিউ তোমালোকে 100% যিকোনো এটা এমসিকিউ পৰীক্ষাত পাবাই। তেনেহলে ধন্যবাদ।